পাৰ্থ অফিচিয়েল চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি নতুন এটা ভিডিঅ'ৰ কাৰণে আমি আগবাঢ়িছোঁ। আজি আমাৰ ভাওনা আছে। আজি নিসিংহ মুৰাৰী 2 নং জকাইবোলা, মানে আমাৰ গাঁওখনৰ পাছফালৰ গাঁওখন। গতিকে ব্লগটো আৰম্ভ কৰোঁ। ব'লক আজি কি হয় কি নহয় দেখাম, আৰু ব'লক আজি ব্লগটো আৰম্ভ। আমাৰ কাকুদা নমস্কাৰ। আজি হিৰণাক্ষ গাব কাকুদা। আজি মই হিৰণাক্ষ গাম, আৰু লগতে আমাৰ ভিডিঅ'য়ে ধুনীয়া ভিডিঅ' দি থাকে। ভিডিঅ' চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো টিপি দিব। ধুনীয়া ভিডিঅ' দি থাকে ল'ৰাটোৱে দেই, সকলোৱে চাব, চেনেলটো আগবাঢ়ি লৈ যাব। থেংক ইউ। এই আমাৰ আজি সখী আজি গাইছে আমাৰ মহাকাল গাম, চাব আৰু ইয়াত আমাৰ মেইনখিনি ওলাই আছে। এয়া আমাৰ ধন্দা, এয়া আমাৰ ধন্দা, এয়া আমাৰ অবিনাশ দা। নমস্কাৰ। তাৰপৰা এয়া আমাৰ নয়ন দা। গতিকে ইয়াত আমাৰ সকলো ৰেডি হৈ আছে। আমাৰ মেইনজন ক'লৈ গ'ল? আৰু এজন আছে কৃষ্ণ। এয়া আমাৰ বাছু। তাৰপৰা আমাৰ ধ্ৰুৱদা আজি দ্বিতীয় ভাৰটো ৰূপায়ণ কৰিব। এইফালে আমাৰ সঞ্জীৱ দা, কৃষ্ণ। বৰষুণ যে খুব খেলা লক্ষী পূজা দিনা। এই আমাৰ যাদৱ দা, আজি যাদৱ দা কায়াধু লক্ষিণী। তাৰপৰা এয়া আমাৰ এই যে জিতুকন্দা আজি কিবা এয়া আমাৰ কায়াধু, এয়া আমাৰ চাৰিসিদ্ধ। গতিকে চাই থাকিব আৰু এনেকৈ দেখাই থাকিম দেই। মুখ্য বায়ন আছিলে আজি মণিৰাম দা। আমাৰ আজি ধুনীয়াকৈ সুচাৰুৰূপে ভাওনাখন পৰিচালনা কৰিলে, লগতে বৰা ভাওভাগ ৰূপায়ণ কৰিছিলে। গতিকে কথা এভাগ কওক আৰু। ভাওনা কৰি বহুত ভাল লাগিলে। আমাৰ বিক্ৰীয়েও ভাল হৈছিলে আজি, আৰু অতি সুন্দৰ হৈছে। সেইকাৰণে সকলোকে ধন্যবাদ জনাই আগলৈও এইটো চেনেল চাই থাকিব, ছাবস্ক্ৰাইব কৰিব, মেছেজ কৰিব, আপোনালোকে আগবঢ়াই নিয়ক আৰু বিকু। আজি বিশিষ্ট দোহাৰ আজি একদম ফালি দিছে দোহাৰ। গতিকে কিবা থাকক আৰু ধুনীয়া ভাল লাগিলে দেই, ভাল হৈছে। চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ল'ৰাটো, আৰু আমাৰ বংশী পদূলি ভাওনাবোৰ দি থাকিব দেই। আৰু এইজনৰ কথা নক'লে নোৱাৰোঁ। এইজন একেবাৰে ফালি দিছে আজি বাঁহী, মানে অডিয়েঞ্চে চবেই কৈছে বাঁহী কোনে হৈ আছে। বাঁহী এইজনেই আমাৰ মোৰ ব্লগৰ যোগেদি দেখাই দিছে, এইজনে বাঁহী আমাৰ কাকুলা। নমস্কাৰ। তাৰপিছতে কিনো ক'ম, ভাওনা যথেষ্ট ভাল হৈছে, ভাল পাইছোঁ চবেই, ৰাইজে ভাল পাইছে বুলি ভাবিছোঁ। কি হৈছে কি হৈছে ভাল হৈছে বুলি ভাবিছোঁ, আমি ভালেই পাইছোঁ। গতিকে পাৰ্থ অফিচিয়েল চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে শ্বেয়াৰ কৰি দিব। আৰু আজি আমাৰ দোহাৰ, আজি ধুনীয়া দোহাৰ পৰিচালনা কৰিছে। এতিয়া কিবা এষাৰ কোৱা। নাই ক'ম আৰু ভাওনাখন হৈ গ'ল। গতিকেলৈ আগলৈও এনেকৈ কৰি থাকি আপোনালোকে আশীৰ্বাদ কৰিব। তাতে আমাৰ যিটোভাগৰ চেনেলটো আপোনালোকে আগবাঢ়ি দিব, আপোনালোকে মৰম দিব, সিও যাতে আৰু আগবাঢ়ি যাব পাৰে, আপোনালোকে আশীৰ্বাদ কৰিব দেই। বৰজান দা আজি ধুনীয়াকৈ ভাওনাখন মানে হেৰি কৰিলে। এতিয়া কিবা আশা কোৱা ধুনীয়া মানে আজি 2 নং জেগা পেলা ন, 2 নং জেগা পৰা আহিলোঁ নিসিংহময় ভাওনা।
দৰ্শকৰ বিপুল সঁহাৰি লাভ কৰিলোঁ আৰু দৰ্শকো হৈছে যথেষ্ট। তেনেকৈ ভাল লাগিছে। ৰাইজৰ আশীৰ্বাদ কৰক, আমি বংশী প্ৰধান সাংস্কৃতিক গোষ্ঠী আমি যাতে আগুৱাই যাব পাৰোঁ হয়, তাৰ ৰাইজৰ আশীৰ্বাদ বিচাৰিছোঁ। এতিয়া বৰ্তমান কৃষ্ণ আৰু আমাৰ জগাইবিল পাথৰঘৰ বামাই সমস্ত ভাত পানী খামগৈ আৰু আপোনালোকে তাৰপিছত সকলোকে দেখাই থাকিম। মানে আজি ব্লগটো ইমানেই আৰু ভাত পানী খাই ঘৰলৈ যাম আৰু নামঘৰৰ পৰা বাই বাই, শুভৰাত্ৰি। বামাই সমস্ত বাই বাই।